ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 5.2ৰ কুৱেশ্যন নম্বৰ 9টো। কি দিছে যে এটা সমান্তৰ প্ৰগতি তৃতীয় আৰু নৱম পদটো ক্ৰমে 4 আৰু 8 হয় যদি -8 তৃতীয় আৰু নৱম পদটো যদি 4 আৰু -8 হয় তেন্তে কোনটো পদ শূন্য হ'ব, মানে এনসাৰটো এনটো আমাক শূন্য হ'ব লাগিব। সেইটোকে চাবলৈ যাওঁতে কৈছে তৃতীয় আৰু নৱম পদটো আমাক এতিয়া প্ৰশ্নটোত যদি কয় সমান্তৰ প্ৰগতি বুলি যিহেতু কৈয়ে আছে, সমান্তৰ প্ৰগতিত কি হ'ব আমি প্ৰথমতে ধৰি ল'ব লাগিব যে প্ৰথম পদটো এ আৰু সাধাৰণ অন্তৰটো ডি। প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি যিহেতু সমান্তৰ প্ৰগতিত থাকিব লাগিব। এতিয়া প্ৰথম চৰ্তত আমি যদি চাওঁ কি চনত কৈছে তৃতীয় পদটো 4 a3 = 4 দিছে আৰু কেছটোত দিছে নৱম পদটো a9 = -8 বুলি দিয়া আছে। প্ৰথম পদটো দিছে তৃতীয় পদটো দিছে 4 আৰু নৱম পদটো দিছে 8। ইয়াৰ পৰা যদি আমি ফৰ্মুলা ব্যৱহাৰ কৰিবলৈ যাওঁ, ফৰ্মুলা ব্যৱহাৰ কৰিলে কি হ'ব a + 2d = 4 আৰু ইয়াতে যদি ফৰ্মুলা ব্যৱহাৰ কৰিবলৈ যাওঁ a + 8d = -8। আমি এইটো তাৰ পৰা পালো, এইটো ইকুৱেশ্যন 1, এইটো ইকুৱেশ্যন 2 পালো। ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পৰা আমি কি পাওঁ যদি আমি মাইনাছ কৰি দিওঁ 2 - 1 implies a + 8d - a + 2d। ইয়াতে আহিব এইটো ৰিলেশ্যনটো ইয়াতে ইকুৱেল টু -8 - 4 থাকিলে ইয়াৰ পৰা যদি আমি চাবলৈ যাওঁ a + 8d - a - 2d = -12 থাকিলে ইয়াতে যদি -a + a কেনচেল গুচি গ'ল, 8d পৰা 2d গুচি গ'ল, 8d পৰা যদি 2d গুচি যায় তেতিয়া থাকিল 6d = -12। আমি যেহেতু ইয়াৰ পৰা ৰিলেশ্যনটো চাবলৈ যাওঁতে d = কিমান পালো -12/6 মানে 2, therefore d = আমি পাই গ'লো d = 2 আমাৰ ওলাই গ'ল। যিহেতু আমাক কৈছিলে তৃতীয় পদটো 4 আৰু নৱম পদটো -8, ইয়াৰ পৰা আমি কি পালো সাধাৰণ অন্তৰটো আমি পাই গ'লো। সাধাৰণ অন্ত পোৱাৰ লগে লগে আমি এই সাধাৰণ অন্তটো 1 বা 2 ইকুৱেশ্যনত যদি বহাই দিওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম এই মানটো পাই যাম। 1ৰ পৰা পাম কি পাম a + 2d, d মানটো আছিল -2, d = -2 হোৱাৰ লগতে 2 × -2 = 4। ইয়াৰ পৰা যদি আমি চাবলৈ যাওঁ a = 4 + 4 = 8, মানে আমি এটা গম পালো এটা প্ৰথম পদটো হ'ব 8 আৰু দ্বিতীয় পদটো হ'ব সাধাৰণ অন্তটো হ'ব -2। a আৰু d আমি পাই গ'লো, প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো আমি অলৰেডি ইয়াতে পাই গ'লো। পোৱাৰ লগে লগে ইয়াত আমাক কৈছে কি ইয়াৰ কোনটো পদ শূন্য হ'ব, ইয়াৰ কোনটো পদ শূন্য আমি এতিয়া উলিয়াব লাগে। এতিয়া কোনটো পদ শূন্য হ'ব, কোনটো পদ বুলি কোৱাৰ লগতে আমি পদটো নাজানো, গতিকে an = 0, an ৰ মানটো 0 হ'ব লাগিব। সেই an ৰ ভেলুটো যদি পদটো 0 হয় তেতিয়াহ'লে আমি ইয়াতে ফৰ্মুলা বহাই দিওঁ a + n - 1 × d = 0। এইটো পালো 8 + n - 1 × d মানটো -2 পালো 0। 8 = -2 × n - 1 = -8 হৈ গ'ল, n - 1 × -8/-2, গতিকে 4 পালো। n - 1 = 4, therefore n = -1 ইফালে গুচি গ'ল প্লাছ হৈ গ'ল, গতিকে n = 5। মানে পঞ্চমতম পদটো শূন্য হ'ব। এতিয়া আমাক কৈছিলে যে এটা সাধাৰণ সমান্তৰ প্ৰগতিত তৃতীয় আৰু নৱম পদটো ক্ৰমে 4 আৰু 8, ইয়াৰ কোনটো পদ শূন্য হ'ব, কোনটো পদ শূন্য হ'ব পঞ্চম পদটো। আমি এইটো একদম চেক কৰি চাব পাৰোঁ। কেনেকৈ চেক কৰি চাব পাৰোঁ, প্ৰথম পদটো পালো 8, সাধাৰণ অন্ত যিহেতু -2 গতিকে -2 আহিলে, -2 কৰি দিয়াত কিমান পালো 6 হ'ল। ছেকেণ্ড পদটো আৰু -2 কৰোঁ 4 পালো, আৰু -2 কৰোঁ 2 পালো 0। কোনটো পদ 0, a1 a2 a3 a4 a5, পঞ্চম পদটো 0 আমি, গতিকে ইয়াৰ পৰা আমি চেক কৰি চাব পাৰোঁ। এইটোৱে হ'ল এনচাৰটো। ঠিক আছে, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।